Hello friends, welcome to my YouTube channel P.K Assamese blog. মই আজি লৈ আহিছো আপোনালোকৰ বাবে এটা মজা ভিডিঅ'। সো ভিডিঅ'টো একেলগে চাই থাকক। এই স্থলীটো কি ধুনীয়াকৈ সজাই তুলিছে। ইয়া চাওকচোন, পোন প্ৰথমে ৰংঘৰ আকৃতিৰ মূল গীতখন। মই এতিয়া উপস্থিত আছো সদুতাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ দশম দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ স্থলীত। এয়া চোৱা আহোমসকলৰ মৈদাম কি ধুনীয়াকৈ সজাই তুলিছে। আৰু আছে ৰবা, এয়া চোৱা ওচৰত তলাতল ঘৰ আৰু সাজিছে কাৰেং ঘৰ। চ' সকলো দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া কাৰেং ঘৰ আৰু এয়া আহোমৰ কিছুমান প্ৰতিমূৰ্তি কি ধুনীয়াকৈ সজাই তুলিছে। সব ভিডিঅ'টো একেলগে চাই থাকক আৰু একো নকওঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি মোৰ প্ৰতিটো ভিডিঅ' চাই থাকিব। থেংকছ ফৰ ৱাটছিং মাই ভিডিঅ'।